অসম প্ৰাকৃতিক সৌন্দৰ্য, ব্ৰহ্মপুত্ৰৰ বিশালতা আৰু সংস্কৃতিৰ বৈচিত্ৰ্যৰ সীমাবদ্ধ এখন ৰাজ্য। কিন্তু 2026-ৰ পিছত অসমীয়া জনতাৰ মুখত প্ৰশ্নটো কেৱল কোনে শাসন কৰিব সেইটো নহয়। প্ৰশ্নটো হ'ল সাধাৰণ মানুহে কেনেকৈ ভালদৰে জীয়াই থাকিব। এজন যুৱকৰ বাবে সমস্যা চাকৰি, এটা পৰিয়ালৰ বাবে এটা সমস্যা মূল্যবৃদ্ধি, বানপীড়িত মানুহৰ বাবে প্ৰতি বছৰৰ বান আৰু ৰাজ্যখনৰ বাবে উন্নয়নৰ গতি। ইয়াৰ মাজতেই আছে ৰাজনীতি। তেনেতে এই সকলো সমস্যাৰ ভিতৰত 2026-ৰ পিছত অসমৰ জনতাৰ আটাইতকৈ ডাঙৰ সমস্যাটো কোনটো? অসমৰ লাখ লাখ যুৱকৰ বাবে এতিয়া চাকৰি কেৱল এটা কেৰিয়াৰৰ বিষয় নহয়, ই এক ভৱিষ্যতের প্ৰশ্ন। প্ৰতি বছৰে বহু যুৱক যুৱতী শিক্ষিত হৈ ওলাই আহে, কিন্তু শিক্ষা শেষ কৰাৰ পিছত তেওঁলোকৰ সন্মুখত থাকে এটা কঠিন প্ৰশ্ন, এতিয়া চাকৰি ক'ত? চৰকাৰী চাকৰিৰ বাবে প্ৰতিযোগিতা তীব্ৰ, আনহাতে ব্যক্তিগত খণ্ডৰ পৰ্যাপ্ত সুযোগ, উপযুক্ত দৰমহা আৰু স্থায়ী কৰ্মস্থানৰ অভাৱ বহুজনৰ বাবে চিন্তাৰ বিষয়। ফলত বহু যুৱক অসমৰ বাহিৰলৈ যাবলৈ বাধ্য হৈছে। যদি কোনো ৰাজ্যৰ যুৱক নিজৰ ৰাজ্যতে নিজৰ যোগ্যতাৰ উপযুক্ত কাম নাপায়, তেনেতে সেই ৰাজ্যৰ উন্নয়নৰ অৰ্থ কি? সেয়ে 2026-ৰ পিছত অসমৰ বাবে হ'ব পাৰে এটা ডাঙৰ প্ৰশ্ন, উন্নয়নৰ লগে লগে নতুন আৰু স্থায়ী চাকৰিৰ সৃষ্টি হ'বনে? দ্বিতীয় ডাঙৰ সমস্যা মূল্যবৃদ্ধি। বজাৰলৈ গ'লে সাধাৰণ পৰিয়ালে আজিৰ দিনত কেৱল বস্তুৰ দাম নাচায়, তেওঁলোকে নিজৰ মাহিলী বাজেটৰ সৈতে যুদ্ধ কৰে। চাউল, দালি, শাক চব্জি, গ্যাস, যাতায়াত আৰু দৈনন্দিন জীৱনৰ খৰচ বৃদ্ধি পালে তাৰ প্ৰভাৱ পোনপটীয়াকৈ পৰিয়ালৰ ওপৰত পৰে। চাকৰি থাকিলেও যদি উপাৰ্জনৰ তুলনাত জীৱন যাপনৰ খৰচ বেছি দ্ৰুতগতিত বৃদ্ধি পায়, তেনেতে সাধাৰণ মানুহৰ আৰ্থিক চাপ কমেনে? সেই কাৰণে মূল্য বৃদ্ধি কেৱল অৰ্থনীতিৰ এটা শব্দ নহয়, ই এজন পিতৃৰ মাহৰ শেষৰ চিন্তা, এগৰাকী মাতৃৰ বজাৰৰ হিচাপ আৰু এজন যুৱকৰ ভৱিষ্যতৰ সঞ্চয়ৰ প্ৰশ্ন। আৰু আছে অসমৰ বহু পুৰণি কিন্তু এতিয়াও সমাধান নোহোৱা সমস্যা, বানপানী। প্ৰতি বছৰে বান আহে, নদী উপচে, ঘৰ দুৱাৰ ভাঙে, খেতি পথাৰ, ৰাস্তা ঘাট, জীৱিকা ক্ষতি হয়। প্ৰশ্নটো হ'ল বানপানী অসমৰ বাবে কেৱল প্ৰাকৃতিক দুৰ্যোগ নেকি, নে নদী ব্যৱস্থাপনা, ভূমিৰ ব্যৱহাৰ, বনাঞ্চলৰ পৰিৱৰ্তন, জলাশয় ব্যৱস্থা আৰু বানৰ সময়ত সাহায্য অতি প্ৰয়োজন? কিন্তু তাৰ পিছত অধিক গুৰুত্বপূৰ্ণ প্ৰশ্ন, পৰৱৰ্তী বছৰ বান অহাৰ আগতে আমি কিমান প্ৰস্তুত? যদি প্ৰতি বছৰে একেই ক্ষতি হয়, তেন্তে কেৱল সাহায্যই সমস্যাৰ স্থায়ী সমাধান দিব নেকি? অসম উন্নয়ন হৈছে ৰাস্তা, দলং, ৰেল, উদ্যোগ আৰু নগৰ উন্নয়নৰ প্ৰকল্প দেখা গৈছে, কিন্তু উন্নয়নৰ অৰ্থ কেৱল ডাঙৰ ডাঙৰ প্ৰকল্প নহয়। উন্নয়নৰ অৰ্থ হ'ল এজন গাঁৱৰ ছাত্ৰই ভাল শিক্ষা পোৱা, এজন ৰোগীয়ে সময়মতে চিকিৎসা পোৱা, এজন কৃষকে সময়মতে কৃষি উৎপাদন কৰা আৰু উচিত মূল্য পোৱা, এজন যুৱকে নিজৰ জিলাতে কৰ্মস্থানৰ সুযোগ পোৱা। অৰ্থাৎ প্ৰশ্নটো কেৱল কিমান উন্নয়ন নহয়, প্ৰশ্নটো হ'ল এই উন্নয়নৰ লাভ সাধাৰণ মানুহৰ জীৱনৰ কিমান পৰিমাণ। এই সকলো সমস্যা মাজতেই আছে ৰাজনীতি। নিৰ্বাচনৰ সময়ত চাকৰি, উন্নয়ন, বানপানী, মূল্যবৃদ্ধি, পৰিচয় আৰু বিভিন্ন জনকল্যাণমূলক বিষয় আলোচনাৰ কেন্দ্ৰলৈ আহে। কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছত জনতাৰ প্ৰশ্ন শেষ নহয়। চৰকাৰ যিয়েই নহওক, জনতাৰ দাবী একে, চাকৰি লাগে, মূল্য বৃদ্ধিৰ পৰা সকাহ লাগে, বানপানীৰ স্থায়ী সমাধান লাগে, উন্নয়নৰ সুফল লাগে আৰু জবাবদিহিতা লাগে। গণতন্ত্ৰৰ ৰাজনীতিৰ মূল উদ্দেশ্য হৈছে কেৱল ক্ষমতা লাভ কৰা নহয়, জনতাৰ সমস্যাৰ সমাধান কৰাটোৱে ৰাজনীতিক আটাইতকৈ ডাঙৰ পৰীক্ষা। তেনেতে 2026-ৰ পিছত অসমৰ জনতাৰ আটাইতকৈ ডাঙৰ সমস্যা কোনটো? চাকৰি নে মূল্যবৃদ্ধি নে বানপানী নে উন্নয়ন নে ৰাজনীতি? হয়তো উত্তৰটো এটা সমস্যাত সীমাবদ্ধ নহয়, কাৰণ এই সমস্যাবোৰ ইটোৰ সৈতে কিন্তু জড়িত। চাকৰি নাথাকিলে উপাৰ্জন কমে, মূল্য বৃদ্ধিয়ে সেই উপাৰ্জনৰ মূল্য কমায়, বানে জীৱিকা ধ্বংস কৰে আৰু উন্নয়ন অসমৰ বণ্টনীয় সুযোগৰ পাৰ্থক্য সৃষ্টি কৰিব পাৰে। আৰু ৰাজনীতিয়ে এই সকলো সমস্যাৰ সমাধানৰ দিশ নিৰ্ধাৰণ কৰে। সেয়ে 2026-ৰ পিছত অসমৰ আটাইতকৈ ডাঙৰ প্ৰশ্নটো হয়তো কোনে জিকিলে সেইটো নহয়, বৰং জনতাৰ জীৱন কিমান সলনি হয়। আপোনাৰ মতে অসমৰ আটাইতকৈ ডাঙৰ সমস্যা কোনটো? চাকৰি, মূল্যবৃদ্ধি, বানপানী, উন্নয়ন নে ৰাজনীতি?